নমস্কাৰ সকলোকে স্বাগতম জনালো ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে যিহেতুকে মোৰ আগৰ ভ্লগটোত আপোনালোকক কৈছিলোঁ যে এবাৰ আমাৰ অসমৰ বিহু নাচটো প্ৰথমবাৰৰ বাবে গ্ৰীনিছ বুক অফ ৰেকৰ্ডত নাম উঠাম বুলি অসম চৰকাৰে সিদ্ধান্ত লৈছে সেয়ে অসমৰ বিভিন্ন ঠাইৰ পৰা নাচনীসমূহ অডিশ্যনলৈ সিলেক্ট কৰা হৈছে আৰু মই মোৰ নিজৰ ঠাইৰ পৰা মই সিলেক্ট হৈছোঁ আৰু কাইলৈ অহা 10 তাৰিখে আমাক নিব ইয়াৰ পৰা সৰুসজাইলৈ নিব গুৱাহাটী সৰুসজাই কাইলৈ পুৱা 5:30 বজাতে আমাক নিব আৰু তাত দুদিন প্ৰেক্টিছ হ'ব প্ৰেক্টিছ হোৱাৰ পাছত 14 তাৰিখে আমাৰ বিহু নাচটো প্ৰদৰ্শন কৰিব আৰু সমগ্ৰ পৃথিৱী আমাৰ অসমৰ বিহু নৃত্যটো দেখিব টোটেল 11,000 নাচনী আৰু গানটো 15 মিনিটৰ হয় তো গাইজ এতিয়া এয়া চাওক মই পেকিং কৰি আছোঁ কাইলৈ যাবলৈ কাৰণে এয়া ৰিহা এয়া মেখেলা এয়া চব ইস্ত্ৰি দি লৈছোঁ তাৰপাছত ধুনীয়াকৈ বেগ এটাত সোমোৱাই ল'ম এযোৰ প্ৰেক্টিছ কৰোঁতে পিন্ধিব লাগিব এযোৰ কাপোৰ আৰু ইয়াত কিছুমান মই এনেকৈ কছমেটিক লৈ লৈছোঁ আৰু এয়া গগনা এয়া ফুল এই বেগটোতে ভৰাই লৈ যাম আৰু গোটেইখিনি বেছি কাপোৰ কানি নিয়া নাই যিহেতু দুদিনে প্ৰেক্টিছ কৰাব আৰু এদিন ভালকৈ নচাব আৰু ঠাট ৰেকৰ্ডটো কৰিব লাগিব আৰু সুপ্ৰভাত বন্ধু বান্ধৱীসকল কালি ৰাতি ভাত খাই মেলি শুই থাকিলোঁ আৰু যিহেতুকে ৰাতিপুৱা সোনকালে উঠিব লাগিব সেয়েহে এতিয়া উঠিলোঁ গা চা ধুই মেলি ফ্ৰেছ হৈ মেলি এতিয়া ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰি এতিয়া বেগ ৰেডি কৰি থৈ দিছোঁ আৰু কিছু সময়ৰ পাছত ওলাই যাম বাছলৈ বুলি আৰু আপোনালোকক আগলৈ ভিডিঅ' দেখাই গৈছোঁ চাই গৈ থাকিব সো গাইজ এতিয়া আমি গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ এয়া মোৰ চিট পাৰ্টনাৰ চ' গাইজ এতিয়া আমাক কাজিৰঙা নেওপাওঁতে পঢ়া ধাবাত দুপৰীয়া আহাৰটো খুৱাবলৈ ইয়াতে ৰখালে আৰু আমি এতিয়া হাতত কুপন লৈ লাইনত থিয় হৈ আছোঁ যিহেতুকে ছোৱালীও যথেষ্টখিনি আছে সেয়েহে লাইনটো অলপমান দীঘলীয়া হৈছে আৰু এতিয়া আমি ইয়াত আহাৰটো খাই মেলি আকৌ গুৱাহাটীলৈ বুলি পুনৰবাৰ ৰাওনা হ'ম ত' গাইজ এতিয়া আমি কাজিৰঙাৰ পহৰা ধাবাত খানা খাই মেলি এতিয়া আমি গৈ আছোঁ যিহেতুকে মোৰ এইবাৰ দ্বিতীয়বাৰ গুৱাহাটীলৈ যাত্ৰা প্ৰথমবাৰ গুৱাহাটীলৈ গৈছিলোঁ যদিও ৰাতিৰ ভাগত যোৱা হৈছিলে সেয়েহে কাজিৰঙাখন ভালকৈ দেখা নাপালোঁ আৰু এইবাৰ আকৌ মই সুযোগ পালোঁ কাজিৰঙাখন দেখিবলৈ কাজিৰঙাখন বহুত ধুনীয়া গোটেই সেউজীৰে ভৰা আৰু ইয়াতে আমি হাতী গঁড় হৰিণা দেখা পালোঁ ৰাস্তাৰ পৰা বহুত দূৰত আছিল বাবে ইমান ভালকৈ দেখা নাপালোঁ যদিও অলপ হ'লেও দেখা পালোঁ আৰু এতিয়া আমি গৈ আছোঁ কাজিৰঙা পাৰ হোৱা নাই আৰু এঘণ্টামানৰ পাছত নগাঁও পামগৈ আৰু চ' গাইজ এতিয়া আমি আহি পাই গ'লোহি গুৱাহাটী আৰু ইয়াতে আমি থানাপাৰাতে ৰখি আছোঁ ছেকেণ্ডখন বাছলৈ সেইখন অলপ অহাটো দেৰি হৈছে সেয়েহে আমি একেলগতে যাম বুলি অলপ দেৰি ৰখি দিছোঁ ইয়াতে আৰু এয়া দেখিছে আপোনালোকে ছোৱালীখিনি অকণমান ৰখি ইয়াতে ফূৰ্তি কৰিছে নাচিছে বাগিছে আৰু এইখন আমি অহা বাছখন শিৱম আৰু এয়া ৰাতিৰ ভাগত গুৱাহাটীখন দেখিছে অৱস্থা হালত বেয়া হৈ গৈছে আইনা চাইনা দৰকাৰে নাই ডাঙৰ ড্ৰেছিং আইনা টিভি চব আছে মানে তো গাইজ
So guys, ten-tena, 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 ten-tena. आराम से हो पारी में वो हाल चाना लगे चाना 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 यार आमी डिनार करिम অকমান দেৰি পাছত না ধুনিয়া ৰুমটো বাথৰুমটো দেখাই দিও এবাৰ ওয়াও বাথৰুমটো ধুনিয়া লাইটটো গ'ল লাইটটো Oh, baharis. Iya, bathroom. Oh, fan chalai disu. Bathroom to dhuniya dei. Mane ji bostu bhal hok bathroom to khadai dhuniyai lage. Ha dhuniyai ho. So, etia one fresh hoi meli lo. বহুত ভাগৰ লাগিছে ইমান দূৰ লং জাৰ্নিং কৰি আহিছোঁ বিৰাট ভাগৰ লাগিছে বেগ দেখিছে এইটো এটা বেগ আছে ফ্ৰেছ হৈ মেলি লওঁ আৰাম চাৰাম কৰি লওঁ অকণমান গা চা ধুই মেলি লওঁ আৰু তাৰপিছত আকৌ পাই আছোঁ আপোনালোকক আৰু মোৰ ভিডিঅ' চাই গৈ থাকিব আৰু শেষলৈকে চ' গাইছ এতিয়া আমি ফ্ৰেছ হৈ মেলি এতিয়া থাৰ্ড ফ্ল'ৰলৈ খানা খাবলৈ গৈ আছোঁ আপোনালোকক দেখাম বাৰু এতিয়া কি খানা দিয়েনো এতিয়া লিফ্টত যাম আৰু এতিয়া উঠিম আৰু লিফ্টত এতিয়া অকণমান শান্তি লাগিছে অকণ ফ্ৰেছ হোৱালৈ বেছি ভয় লাগে পানী অকণ লৈ পিনে এনেকৈ হেৰি কৰিছোঁ গোটেই কোলা আহিছে মানে গোটেই পলিউশ্যনখিনি স্কিনত লাগিছে পানী পৰি আছে চুলি ধুলোঁ আহিছে নাই গাইছ এতিয়া থাৰ্ড ফ্ল'ৰলৈ আহিলোঁ খানা খাবলৈ What a view! Disposable. এতিয়া খাবলৈ লৈছোঁ আমি ইয়াত দেখিছে দাইল ভাত চব্জি এখন আৰু পনীৰ গা ধুই কিনে ৰুমত যাবি যাবি দেই আমি যাম So guys, আমি আছোঁ উপাসনা প্লেছত মোৰ নামটো সৈতে একেই হোটেলখনৰ নামটো আৰু এতিয়া আমি আহিলোঁ গ্ৰাউণ্ড ফ্ল'ৰলৈ ৰুমৰ চাবি নিবলৈ আহিলোঁ এয়া আপোনালোকক অকণমান দেখাই দিছোঁ হোটেলখন বহুত ধুনীয়াকৈ সজাই থৈছে কাউণ্টাৰটো তলত আছে কাউণ্টাৰটো ক'বলৈ গ'লে গোটেই হোটেলখনেই ভাল বহুত ধুনীয়া দিছে আমাক ফেচিলিটিবিলাক খোৱা খোৱা থকা আদি সকলোবিলাক ভালকৈ দিছে যিহেতুকে বহু দূৰ লং জাৰ্ণিঙত আহিছোঁ আৰু ভাগৰ লাগিছে যথেষ্ট আৰু এতিয়া গৈ ৰুমত কাইলৈ পুৱাই সৰুসজাইলৈ যাব লাগিব বিহু প্ৰেক্টিছৰ বাবে চ' গাইজ এতিয়া আমি গৈ আছোঁ 6th ফ্ল'ৰলৈ আমাৰ ৰুমলৈ আৰু আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাইছোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে আপোনালোকক ভাল ভাল ভ্লগ আপলোড দি মনোৰঞ্জন কৰিব পাৰোঁ ধন্যবাদ